আজি আমাৰ বৰপেটা জিলা জমিয়ত উলামাৰ এখন কাৰ্যকৰী সভা আজি বৰপেটাত অনুষ্ঠিত হ'ল আৰু এই সভাৰ উদ্দেশ্য আছিলে যোৱা 2 তাৰিখে আমাৰ 28জন মানুহক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। এই সম্পৰ্কত আমি কিছু কথা ব্যক্ত কৰিব খুজিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ বৰপেটা জিলা জমিয়তৰ সভাপতি মুফতি ৰাছিদুল ইছলাম সাহেব আৰু আমাৰ বজালী জিলাৰ সভাপতি মৌলানা শাহ আলম সাহেব আৰু আমাৰ গোটেই বিষয়ববীয়াখিনি ইয়াত উপস্থিত আছে। আমি যেটো উপলব্ধি কৰিছোঁ যে 28জন মানুহক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল, এই 28জন মানুহৰ বিৰুদ্ধে বিভিন্ন ন্যায়াধিকৰণত কেছ ৰুজু কৰা হৈছিল আৰু তেওঁলোকক পাকে প্ৰকাৰে বিদেশী সজোৱা হৈছে। এই গোটেইকেইজন মানুহ দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোক বেছিভাগ অশিক্ষিত মানুহ, তেওঁলোকৰ ডকুমেণ্ট আছে কিন্তু তেওঁলোকে ট্ৰাইব্যুনেলত যেনেকৈ বিভিন্ন পাকচক্ৰ খটাই প্ৰশ্নবিলাক কৰা হয়, গোটেইবিলাক প্ৰশ্ন তেওঁলোকে মুখামুখি হোৱাত তেওঁলোকে অসুবিধা উপলব্ধি কৰে। কিছুমান কথা মানে যদি মানে শুদ্ধভাৱে ক'ব লাগে কিছুমানে হঠাৎ ভুল কৰি দিয়ে, কিন্তু এই সৰু সৰু ভুলৰ কাৰণে এই মানুহখিনিক কি কৰা হৈছে, আজি বিদেশী বুলি আখ্যায়িত কৰা হৈছে। যি 28জন মানুহক নিয়া হৈছে বিদেশী বুলি আখ্যায়িত কৰা হৈছে, তেওঁলোকৰ বংশ পৰিয়াল, আই মাতৃ পিতৃ ভাই ভনী চব স্বদেশী, তেওঁলোক কেনেকৈ বিদেশী হ'ল? তেওঁলোকতো বিদেশী হ'ব নোৱাৰে। আজি দেখিবলৈ পোৱা গৈছে যে কিছুমান পুলিচ অফিচাৰে, বৰ্ডাৰ পুলিচে কিছুমান অঞ্চলত গৈ পেলাই দুখীয়া অশিক্ষিত মানুহক তেওঁলোকে কি কৰে, বিদেশী নোটিছ জাৰি কৰে। তেওঁলোকৰ নাম লিখি লৈ যাই পেলাই তেওঁলোকক বিদেশী নোটিছ জাৰি কৰে আৰু তেওঁলোকে প্ৰাথমিক কোনো ইনভেষ্টিগেশ্যন নকৰাকৈ মানে এই পুলিচবিলাকে কি কৰে, বৰ্ডাৰ পুলিচে কিছু মানুহক মানে জোৰ জবৰদস্তি তেওঁলোকক বাংলাদেশে সজোৱাৰ উদ্দেশ্য লৈ এইবিলাক মানে কাৰুকাৰ্য চলাই আছে। আমি যিবিলাক কেছ আমি দেখিছোঁ যে কোনো এটা কেছতেই তেওঁলোকে কোনো ইনভেষ্টিগেশ্যন কৰা নাই, অথচ তেওঁলোকে কিছুমান সামান্য নামৰ আকাৰ ইকাৰৰ ভুল, কিছুমান টাইটেলৰ ভুল, কিছুমান মানে উপাধি অলপ মানে বয়সৰ অলপ তাৰতম্য, এইবিলাকৰ কাৰণে তেওঁলোকক আজি বিদেশী বুলি নোটিছ জাৰি কৰা হৈছে। আৰু নোটিছ জাৰি কৰাৰ পাছত যেতিয়া ট্ৰাইব্যুনেল ফেচ কৰে, তেতিয়া ট্ৰাইব্যুনেলৰ যিবিলাক সদস্য আছে, এই বিজেপিয়ে যিবিলাকক নিযুক্তি দিছে, তেওঁলোকক এনেকৈ মানে দীক্ষা দিয়া হৈছে, এনেকৈ প্ৰশিক্ষণ দিয়া হৈছে যে তোমালোকে পাকে প্ৰকাৰে যেনে তেনে এই মানুহখিনিক তোমালোকে বাংলাদেশী বনাব লাগিব। 100% মানে ডকুমেণ্ট থকা স্বত্তেও এনে কিছুমান প্ৰশ্ন উত্থাপন কৰে যিবিলাক নেকি সেই কেছৰ লগত কোনো হেৰি নাই, ৰিলেশ্যন নাই, কোনো সম্পৰ্কীয় কথা নহয়। কোনোবাই এজন ট্ৰাইব্যুনেলৰ মেম্বাৰে সুধি দিব যে তোমাৰ আটাকৰ নাম কি আছিল, তেওঁৰ ভাই কিমানজন আছিল, এইবিলাক জানো কোনোবাই ক'ব পাৰিব নেকি? কোনোবাই ক'ব পাৰিব? আজু ককাৰ নাম কি আছিল, এইবিলাক প্ৰশ্ন কৰে। 1 বছৰ বা 2 বছৰ ভোটাৰ তালিকাৰ এটা গেপ আছে। ধৰক 71ত ভোটাৰ তালিকাত দেউতাকৰ নাম আছে, 75ত আছে, মাজত 2-1 বছৰ তেওঁলোকৰ নাম ভোটাৰ তালিকাত কিবা কাৰণত ভোটাৰ তালিকাত নাম নাই। এই তাৰমানে তোমাৰ দেউতা, তোমালোকে এইখিনি সময় কি কৰিছা, বাংলাদেশত গৈ আছিলা। ভারতীয় জমিয়ত উলামার সম্মানীয় সভাপতি হযরত মৌলানা আরশাদ মাদানী সাহেবের নেতৃত্বাধীন অসম রাজ্যিক জমিয়ত উলামার সভাপতি মৌলানা মুস্তাক আহমদ সাহেবের নির্দেশ মর্মে আজি আমি বৰপেটা জিলা জমিয়ত উলামাৰ তৰফৰ পৰা বৰপেটা ৰোডত আমি এখন সভাৰ আহ্বান কৰিছিলোঁ। আজি আমাৰ সভাৰ আহ্বানৰ কাৰণটো হৈছে যোৱা দুদিনমান আগত, যোৱা 2 তাৰিখে আমাৰ বৰপেটা জিলাৰ পৰা 28জন মানুহ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আপোনালোকে গোটেই এই বস্তুবিলাক খবৰ পাইছে, জানিছে। এই 28জন পৰিয়ালৰ পৰা যিসকল মানুহ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে,
আমি আজি তেখেতৰ কাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যদি প্ৰকৃতভাৱে কোনো মানুহ বাংলাদেশী বা বিদেশী হয়, আমি আমাৰ জমিয়তৰ স্থিতি স্পষ্ট যে আমি তেখেতক সমৰ্থন নকৰোঁ, আমি তেখেতৰ পক্ষত আমি কেতিয়াও নাযাওঁ। কিন্তু যদি এনেকুৱা হয় যে স্বাভাৱিক কিবা ভুলৰ কাৰণে, নামৰ বা বয়সৰ বা গাঁৱৰ কিবা ত্ৰুটিৰ কাৰণে যদি বাংলাদেশী সজোৱা হৈছে, বিদেশী যদি সজোৱা হৈছে, তেতিয়া আমি এই সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ। আমি প্ৰয়োজন হ'লে আমি হাইকোৰ্ট আৰু প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। এইটো আজি আমাৰ সভাৰ মূল সিদ্ধান্ত। ইয়াৰ উপৰিও আমাৰ আৰু কিছু সিদ্ধান্ত হৈছে, কিন্তু মূল সিদ্ধান্ত হ'ল আমাৰ এইটো যে যদি প্ৰকৃত বিদেশী বা বাংলাদেশী আমি তেখেতৰ সমৰ্থন নকৰোঁ, আৰু যদি স্বাভাৱিক কিবা ভুলৰ কাৰণে তেখেতক বাংলাদেশে সজোৱা হৈছে, বিদেশী সজোৱা হৈছে, আমি ইয়াৰ ন্যায় পাবলৈ আমি হাইকোৰ্ট বা আৰু প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। অহাৰ পিছত বিদেশী ন্যায়ালয়ত কিছুমান উকিলৰ জৰিয়তে এপইণ্টমেণ্ট কৰি ট্ৰাইব্যুনেলৰ মেম্বাৰ বনাইছে। তেতিয়াৰ পৰা আমাৰ এই বিদেশী সমস্যাটো জ্বলন্ত সমস্যালৈ গতি কৰিছে। তেওঁলোকক এনেকুৱা কি ট্ৰেইনিং দিলে যে আজি বিদেশীৰ সংখ্যা, তেওঁলোকে যিটো ট্ৰাইব্যুনেলত ৰায় দিছে সেই বিদেশীৰ সংখ্যা বাঢ়ি গৈছে। আগতেও যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া বিদেশীৰ সংখ্যা ইমান বঢ়া নাছিল। মই অসম চৰকাৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ জুডিচিয়াৰী অফিচাৰ যিবিলাক আছে তেওঁলোকে অৱসৰপ্ৰাপ্ত হৈ আছে। এই অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে ট্ৰাইব্যুনেলবিলাক চলাব লাগে। তেওঁলোকৰ দ্বাৰাই আমি ভাবোঁ ন্যায় পাব, অন্যথাই আমাৰ জাতিৰ মানুহখিনিয়ে ন্যায় নাপাব। গতিকে মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম, তেওঁ যদি ন্যায় দিব বিচাৰিছে আমাৰ ট্ৰাইব্যুনেলবিলাকত জুডিচিয়েল অফিচাৰ দিব লাগে, আৰু যিখিনি মানুহক ইতিমধ্যে এৰেষ্ট কৰিলে সেই মানুহখিনিক ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ হওক, সদৌ অসম লিগেল ছাৰ্ভিচৰ জৰিয়তে তেওঁলোকক আইনী সাহায্য ব্যৱস্থা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ডিটেনশ্যন কেম্প হৈছে আমাৰ কথাটো হৈছে, আগতে ফৰেনাৰ ট্ৰিবিউনেলে ইমান মানুহক বিদেশী কৰা নাছিলে, এতিয়া ইমান কিয় বিদেশী হৈছে? তেওঁলোকে কি বাংলাদেশৰ পৰা ডকুমেণ্টছ আনি জমা দিছে নেকি? মোৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটো, তেওঁলোকে যিখিনি ডকুমেণ্টছ জমা দিছে, আদালতত জমা দিছে, ট্ৰাইব্যুনেলত জমা দিছে, এই ডকুমেণ্টছবিলাক কি বাংলাদেশে ইছ্যু কৰে নেকি? যদি ভাৰতীয় ডকুমেণ্টছ হয়, নামৰ তাৰতম্য হয়, তাৰ কাৰণে মানুহ এজন বিদেশী হ'ব নোৱাৰে। নামখিনি শুধৰণিও কৰিব পৰা যায়। তাৰ কাৰণে অনাৰেবল হাইকোৰ্টে বহুতবাৰ ৰুলিং দিছে, অনাৰেবল সুপ্ৰিম কোৰ্টে ইয়াৰ কাৰণে ৰুলিং দিছে। সেই ৰুলিংবিলাক অৱমাননা কৰি বাৰে বাৰে এই ট্ৰাইব্যুনেল সদস্যবিলাকে এই মানুহখিনিক মানুহখিনিক আৰু ভিক্টিমাইজ কৰি থকা হৈছে, আৰু তেওঁলোকক অন্যায়ভাৱে ৰায় দিয়াৰ ফলত আজি তেওঁলোকক ডিটেনশ্যন কেম্পত ভৰোৱা হৈছে।